মোৰ আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। সকলোকে স্বাগতম জনালোঁ। এয়া মই উৰহী আলু কাটি ল'লোঁ আৰু দাইল ধুই ল'লোঁ। দাইলতে ওলকবি আলু দিছোঁ আৰু প্ৰথমতে মই উৰহী আলু ভাজি ল'লোঁ। তাৰপিছত মায়ে ৰুমৰ ভিতৰৰ পৰা আহি জুহালত আহি ক'লে, ৰ'বা আজি মাছৰ এটা আইটেম তোমালোকক বনাই খুৱাম। মায়ে এয়া নিমখ হালধি সানি মাছ পুৰিবলৈ বুলি আমাক ক'লে আৰু শিকাই থৈ গ'ল শলাত এনেকৈ ভৰাই মাছখিনি পুৰিব, বহুত টেষ্টি হ'ব। শলাটো হৈছে কি কয় লোহা। তাৰপাছত মই প্ৰথমতে উৰহী আলু ভাজি ল'লোঁ। ভাজি লৈ যিখিনি তাত তেল থাকি গ'ল লাষ্টত, সেইখিনি তেল তাৰপাছত আৰু অকণমান তেল দি দাইলখিনি বনাব ল'লোঁ। তাৰপাছত মায়ে শলাডাল জুইৰ কাষতে থৈ দিলে আৰু ধুনীয়াকৈ উমি তাৰ জুই টাপতে ধুনীয়াকৈ মাছখিনিও সিজি গৈ আছে লাহে লাহে। এয়া ভাজিও মই বনাই আছোঁ। ভাজিখিনি হোৱাৰ পাছত মই আকৌ দাইলখিনি সেইখিনি তেলতে মই বনাই দিলোঁ। তেতিয়া একেলগে মোৰ দালি আৰু ভাজি হৈ গ'ল। ভিতৰত মায়ে কুকাৰত ভাতখিনি বনালে আৰু এয়া মাছখিনি চাওকচোন ধুনীয়াকৈ হৈ গ'ল। এয়া দালিখিনি মই বহাইছোঁ, ভাজিখিনি কাঢ়ি মেলি। মাছৰ পিটিকাটো এনেকৈ কোনে খাই ভাল পায় চাওকচোন। আমাৰ এয়া ভাত ৰেডি হৈ গ'ল। মাছখিনি কি কৰিলোঁ, কাঁইটখিনি গুচাই ল'লোঁ। তাতে মই নিমখ আৰু কেঁচা তেল, পিঁয়াজ আৰু ধনিয়া সানি ল'লোঁ আৰু ডিপুৱে বেলেগকৈ বেঙেনা আলুও পুৰিছিলে, সেইখিনিও বেলেগকৈ পিটিকা কৰিলোঁ। এইখিনি মাছৰ চাটনিখিনি চাওকচোন, কোনে কোনে ভাল পায় বাৰু। মোৰ ভ্লগটো ইমানতে শেষ কৰিলোঁ আৰু এয়া দাইল। বাই বাই।